Hello everyone, Competitive GK চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আজি এই ভিডিঅ'টোত মই আসাম ডাইৰেক্ট ৰিকুৱাৰমেণ্ট, আসাম টেট আদিত সচৰাচৰ আহি থকা অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ টপ 20 MCQ কোৱেশ্চন আলোচনা কৰিম। এইবিলাক কোৱেশ্চন সচৰাচৰ আহি থকা দেখা যায়। তোমালোকে এই 20টা কোৱেশ্চন ভালকৈ পঢ়িলে ইয়াৰ পৰা নিশ্চয় কমন পাবা পৰীক্ষাত যদি আহে। প্ৰথম কোৱেশ্চনটো হ'ল আমাৰ অসমৰ বৰ্তমান মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ঠিক আছে। অসমৰ বৰ্তমান মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কেইখন? 7খন। কি? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানস ৰাষ্ট্ৰীয় উদ্যান, নামেৰি ৰাষ্ট্ৰীয় উদ্যান, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। তো বৰ্তমানলৈকে অসমত মুঠ 7খন ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে কিমান চনত ৰায়মনা অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায়? আগতে আমাৰ 5খন ৰাষ্ট্ৰীয় উদ্যান আছিল। তাৰপিছত আমাৰ 2021 চনত ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান গঠন হয়। তো আমাৰ যিটো কুৱেশ্যন আছে 2 নম্বৰ কুৱেশ্যন যে কৈছে কিমান চনত ৰায়মনা অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায়? তো এইটো কিমান চন? এইটো 2021 চনৰ 5 জুন তাৰিখে। ঠিক আছে। তৃতীয় নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ কিমান চনত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পায়? এইটো আমাৰ কিমান চন? এইটো আমাৰ 2021 চনৰ 9 জুন তাৰিখে স্বীকৃতি পায়। 4 নম্বৰ কুৱেশ্যনটো হ'ল আমাৰ যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? এইটো সকলোৱে জানো আমি এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। কুৱেশ্যন নম্বৰ 5 হ'ল যে মানস ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? মানস ৰাষ্ট্ৰীয় উদ্যান আমাৰ কি? বাঘৰ বাবে বিখ্যাত। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 6 ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান কি? বনৰীয়া ঘোঁৰাৰ বাবে বিখ্যাত। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 7 যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান সোণালী বান্দৰৰ বাবে বিখ্যাত। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8 ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? এইটো আমাৰ ডিব্ৰুগড়ত অৱস্থিত। ঠিক আছে। তোমালোকে ডিব্ৰু শব্দটোৰ পৰা ডিব্ৰুগড় কথাটো মনত ৰাখিব পাৰা। নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 9 যে ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? এইটো আমাৰ কি? কোকৰাঝাৰত অৱস্থিত। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 10 যে কাজিৰঙা কেতিয়া ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে লিপিবদ্ধ কৰা হৈছিল? এইটো আমাৰ 1985 চনত কৰা হৈছিল। তাৰপিছত হ'ল আমাৰ কুৱেশ্যন নম্বৰ 11 যে কোন চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাঘ সংৰক্ষিত বনাঞ্চললৈ পৰিণত হয়? এইটো আমাৰ 2006 চনত। নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 12 যে নামেৰি ৰাষ্ট্ৰীয় উদ্যান অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? নামেৰি ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? এইটো শোণিতপুৰত অৱস্থিত। নেক্সট আমাৰ কুৱেশ্যন হ'ল কুৱেশ্যন নম্বৰ 13 অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বিৰল বগা পাখি থকা দেওহাঁহ পোৱা যায়? ঠিক আছে। এইখন কি আমাৰ? এইখন আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে অসমৰ তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক পূৰ্বৰ আমাজন বুলি জনা যায়? এইখন আমাৰ কি? দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 15 হ'ল যে গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? এইখন আমাৰ কি? কাৰ্বি আংলং জিলা। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 16 যে পানীদিহিং চৰাই অভয়াৰণ্য অসমৰ তলৰ কোনখন জিলাত অৱস্থিত? এইখন আমাৰ কি? শিৱসাগৰ জিলা। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 17 যে কোন বৰ্ষত দীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল? এইটো 2002 চনত। ঠিক আছে। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল যে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়াৰ সময়ত কাজিৰঙা অভয়াৰণ্যৰ মুঠ মাটিকালি কিমান আছিল? এইটো 430 বৰ্গ কিলোমিটাৰ। নেক্সট আমাৰ হ'ল কুৱেশ্যন নম্বৰ 19 যে যাদৱ পায়েঙে নিজ হাতে ৰোপণ কৰা অৰণ্যখনৰ নাম কি? এইটো হ'ল আমাৰ কি? মলাই অৰণ্য। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 20 এইটোৱে লাষ্ট কুৱেশ্যন যে অসমৰ গ্ৰীষ্মমণ্ডলীয় বৰ্ষাৰণ্য এইটো কি আমাৰ? এইটো আমাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে। আশা কৰোঁ ভিডিঅ'টো তোমালোকক ভাল লাগিব। যদি তোমালোকক ভিডিঅ'টো ভাল লাগে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা। থেংক ইউ সকলোকে।